হেল্ল' ৰাইজ কেনে আছে গুড মৰ্নিং সকলোকে আজি ভিডিঅ'টো পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰিলোঁ কেইদিন কি হৈছে নাজানো ৰাতিপুৱা হ'লেই বৰষুণটো ষ্টাৰ্ট হৈ যায় ভিজিলে নৰসিংহ আৰু ভেদাইলতাৰ পাত কুচিয়া মাছৰ জোল বনাম বুলি ভাবিছোঁ ৰ'ব বনোৱাৰ আগতে মোৰ পেটটোক অলপ সন্তুষ্টি কৰি লওঁ মানেই হ'ল চাহ মূৰৰ বিষৰ ঔষধ বুলিও শুনিছোঁ কিছুমানে হয়ে মোৰেই মূৰৰ বিষ ভাল কৰি দিয়ে গতিকে চাহকাপ খাই লৈ কুচিয়া মাছখিনি হালধি নিমখ সানি লৈ ভাজি ল'ম মাছ যেনেকৈ ভাজে ঠিক তেনেদৰেই ভাজিব লাগিব আৰু এয়া এইখিনি যে দেখিছে পাতখিনি এইখিনি আমি গুড়ি কৰি ল'ম এয়া চাওক গুড়ি কৰি ল'লোঁ তো গৰম হোৱাৰ পাছত আমি তাত তেল দি কুচিয়া মাছখিনি ভাজিম এয়া আমাৰ ভজা হৈ গ'ল লৈছোঁ সেইখিনি বাৰু স্ক্ৰীণত লিখি দিম আপোনালোকে চাই ল'ব এয়া তেলত গোটেইখিনি আমি এড কৰিলোঁ গতিকে গোটেইখিনি এড কৰি তাত পানী দি মাছকেইটুকুৰ পেলাই দিম গতিকে আজি দুপৰীয়া সাঁজ এয়াই কেনে পালে প্লিজ এটা কমেণ্ট কৰি জনাব বাই